নমস্কাৰ বন্ধুগণ, পোনপ্ৰথমতে মই আপোনাক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই কথা পাতিম এনে তিনিটা বস্তুৰ বিষয়ে, যি তিনিটা বস্তু আপোনাৰ মানি বেগ অথবা পাৰ্চত ৰাখিলে আপোনাৰ কেতিয়াও ধনৰ অভাৱ নঘটিব। হয়, মই আপোনাক এই তিনিটা বস্তুৰ বিষয়ে ক'ম, কিন্তু তাৰ আগতে মই আপোনাক কিছু কথা ক'ব বিচাৰিছোঁ যে এই বিশ্ব ব্ৰহ্মাণ্ডত যিমান বস্তু আছে, চব বস্তুৰে নিজস্ব একো শক্তি আছে, আৰু এই কথাটো বিজ্ঞানেও স্বীকাৰ কৰে। আৰু এই বস্তুটোৱে সেই শক্তিৰ জৰিয়তে ভাল অথবা বেয়া এই দুই ধৰণৰ ফল প্ৰদান কৰে, আৰু তাৰ প্ৰভাৱ পৰে আমাৰ জীৱনত। এটা উদাহৰণসহ মই আপোনাক বুজাব বিচাৰিছোঁ। ধৰি লওক আপোনাৰ মনটো খুব বেয়া লাগি আছে, ইমানে মনটো বেয়া লাগি আছে আপোনাৰ যে কাৰো লগত কথা পাতিবলৈ মন নাই। ঠিক সেই মুহূৰ্ততে যদি আপোনাক কোনোবাই এথোপা ৰঙা গোলাপ ফুল আনি আপোনাৰ হাতত দিয়ে, তেতিয়া নিশ্চয় আপোনাৰ সেই ফুল থোপা দেখি মনটো অলপ হ'লেও ভাল লাগি যাব। আৰু এই ভাল লগা কাৰ্যটো সম্পন্ন হ'ল সেই ৰঙা গোলাপ ফুলথুপিৰ বাবে। এইটো হ'ল ৰঙা গোলাপ ফুলথুপিৰ শক্তি। আন এটা উদাহৰণ মই আপোনাক দিব বিচাৰিছোঁ। ধৰি লওক আপোনাৰ কাৰোবাৰ ওপৰত প্ৰচণ্ড খং উঠি আছে, ইমানেই খং উঠি আছে যে আপুনি খঙত থাকিব পৰা নাই, ঘৰৰ পৰা বাহিৰত গুচি গৈছে, আৰু বাহিৰত দেখিছে যে স্নিগ্ধ জোনাক, যেন শুক্লপক্ষ চতুৰ্থী তিথিৰ আপোনাৰ শুভ্ৰ চন্দ্ৰমা আকাশত জিলিকি আছে। আৰু যদি আপোনাৰ এবাৰ হ'লেও সেই চন্দ্ৰমাটোৰ ফালে চকু যায়, তেতিয়াহ'লে আপোনাৰ খং 100% নহ'লেও আপোনাৰ 70% হ'লেও খং আপোনাৰ কমি যাব। আৰু এই খং কমা যিটো কাৰ্য, এই কাৰ্যটো সম্পন্ন হ'ল একমাত্ৰ এই চন্দ্ৰৰ শুভ্ৰ স্নিগ্ধ জোনাকৰ বাবেই। ঠিক আছে, এতিয়া মই আহিছোঁ সেই বস্তু তিনিটাৰ বিষয়ে, যি তিনিটা বস্তু আপোনাৰ মানি বেগত ৰাখিলে আপোনাৰ ধনৰ কেতিয়াও অভাৱ নঘটিব। এই ক্ষেত্ৰত কোনোবাই মোক প্ৰশ্ন কৰিব পাৰে যে এজন বেকাৰ যুৱকৰ মানি বেগত যদি সেই তিনিটা বস্তু ৰখা হয়, অথবা কোনোবাই যদি মানি বেগত সেই তিনিটা বস্তু ৰাখি কাম বন নকৰি ঘৰত যদি বহি থাকে, তেতিয়াহ'লে তাৰ মানি বেগলৈ কি টকাৰ সোঁত বব নেকি? ধুমুহাৰ নিচিনা, নদীৰ সোঁতৰ নিচিনা তাৰ মানি বেগত কেনেকৈ টকাৰ সোঁত বব? এই প্ৰশ্নটোৰ উত্তৰত মই আপোনাক এটা কথাই ক'ব বিচাৰিছোঁ, সেয়া হ'ল বিশ্বাস। বিশ্বাস হ'ল এনেকুৱা এটা বস্তু, যিটো বস্তুৱে আমাৰ গোটেই পৃথিৱীখনক এক কৰি ৰাখিছে। আপুনি, মই সকলোৱে এই বিশ্বাসৰ ফলতে জীয়াই আছোঁ। এই ক্ষেত্ৰত মই আপোনাক এটা উদাহৰণ দিব বিচাৰিছোঁ যে প্ৰহ্লাদ, হৰিভক্ত প্ৰহ্লাদ, সকলোৱে জানে যে হিৰণ্যকশিপুৱে যি সময়ত প্ৰহ্লাদক প্ৰশ্ন কৰিছিল যে ভগৱান ক'ত, আৰু এই প্ৰশ্নৰ উত্তৰত প্ৰহ্লাদে কৈছিল যে এই স্তম্ভটোৰ ভিতৰতে প্ৰহ্লাদ আছে। বাৰাণ্ডাত থকা এটা প্ৰকাণ্ড স্তম্ভ দেখুৱাই দিছিল, আৰু সেই মুহূৰ্তত হিৰণ্যকশিপুৱে খঙত অগ্নিশৰ্মা হৈ গদাৰ কোবত সেই স্তম্ভটো ভাঙি চুৰমাৰ কৰি দিছিল, আৰু তাৰ পৰা সঁচা সঁচিকৈ নৰসিংহৰূপী ভগৱানৰ আৱিৰ্ভাৱ হৈছিল। এয়াই বিশ্বাস। অসমীয়াত আন এষাৰ কথা আছে যে বিশ্বাসে মিলয় হৰি। এতিয়া আহিছোঁ বস্তু তিনিটাৰ বিষয়ে। আপুনি এই বস্তু তিনিটা যদি মানি বেগত ৰাখে, কিবা ফল দিয়ক নিদিয়ক, আপুনি ৰাখি দিয়ক, কিজানি ভাল ফল প্ৰদান কৰেই আপোনাৰ। ঠিক আছে, মই বস্তু তিনিটাৰ বিষয়ে আপোনাক ক'ব বিচাৰিছোঁ যে এটা হ'ল আমাৰ চাউল। আমাৰ যিটো ঘৰত চাউল আছে, সেই চাউল আপুনি অকণমান কাগজৰ টুকুৰা এটা কৰি মানি বেগত ৰাখি দিয়ক। দ্বিতীয়, আহঁত গছৰ এটা পূৰ্ণাংগ পাত, আহঁত গছৰ পূৰ্ণাংগ পাত এটা আপুনি জাপি ভাঁজ কৰি আপোনাৰ মানি বেগত ৰাখি দিয়ক। আৰু 3 নম্বৰটো হৈছে আমি যাক তৃতীয় লিংগৰ ব্যক্তি বুলি কওঁ, আমি যাক হিজড়া হিচাপে আমি যাক অস্পৃশ্য চকুৰে চাওঁ, সেই ব্যক্তিৰ পৰা খুজি অনা এটা মুদ্ৰা, যদি 1 টকা বা 2 টকা সেই ব্যক্তিৰ পৰা খুজি আনি আপোনাৰ মানি বেগত ৰাখিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ অৰ্থনৈতিক দিশটো নিশ্চয়কৈ টনকিয়াল হ'ব, আৰু আগতকৈ নিশ্চয়কৈ আপোনাৰ ধনৰ আগমন অধিকভাৱে ঘটিব। এই তিনিটা বস্তু যদি আপুনি ভালদৰে ৰাখিব পাৰিছে, আপুনি বিশ্বাস ৰাখক, নিশ্চয়কৈ আপোনাৰ ধনৰ আগমন ঘটিব, আগতকৈ নিশ্চয় অৰ্থনৈতিক দিশটো আপোনাৰ ভাল হ'ব। বন্ধুসকল, যদি আপুনি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব।
আৰু আগলৈ এনেকুৱা ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।